हेलो बंधुসকল, আজি আপোনালোকক দেখুৱাম আমাৰ নগাঁও ভাৰতসভা আশ্ৰমত মহালয়ৰ দিনটোত বস্ত্ৰ বিতৰণ কৰা হয়। এই বস্ত্ৰ বিতৰণ কৰা ভিডিঅ'খিনি আপোনালোকক দেখুৱাম। আপোনালোকে ভালদৰে চাই লওক। মই ভিডিঅ'খিনি এতিয়া আৰম্ভ কৰি আছোঁ, আপোনালোকে মনোযোগ দি পেলাই চাই লওক। बहुत एमबी खाइते ইয়াত চিৰিয়েল কৰি দিব লাগিছিল। চাইছে ভাৰতসভা আশ্ৰমৰ বস্ত্ৰ বিতৰণ কৰা ভিডিঅ'খিনি আপোনালোকে চাইছে। মোৰ ভিডিঅ'খিনি আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰক। মোৰ ভিডিঅ'খিনি ভাল লাগিলে অৱশ্যই লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে পাহৰি নাযাব। ছাবস্ক্ৰাইব কৰিলে কোনো ধৰণৰ টকা পইচা নালাগে। ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ'খিনি সবৰ আগতে আপোনালোকে পাই যাব। ছাবস্ক্ৰাইব কৰিলে এনেকৈ মজাৰ ভিডিঅ' আপোনালোকে পাই থাকিব। আজি মই ভিডিঅ' ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।